তোমাৰ দৰমহা কেতিয়া হ'ব? কিয়? এই খুৰা ছোৱালীজনী বিয়া পালেহি নহয়, বোলো কাপোৰ এযোৰ ল'ম। তোলে মাইক মানুহবোৰে কি কাপোৰ কাপোৰ কৰি থাকে সেই এনি টাইম? ইমানবোৰ কাপোৰ আছে তোমাৰ, এযোৰ পিন্ধিবা আৰু। ভাল মানুহবোৰে কি কৰে জানা? শুনা, ভাল মানুহসকলে কি কৰে জানা? ভাল মানুহসকলে তেওঁলোকে দৰমহাটো পোৱাৰ পিছত বা তেওঁলোকে মাহটোৰ উপাৰ্জন কৰাৰ পিছত প্ৰথম সপ্তাহত তেওঁলোকে মাহটোৰ ৰেচনখিনি গোটাই লয়, যাতে চাউল দালিৰ পৰা মিঠাতেল বা নিমখলৈকে, ঠিক আছে? তাৰপিছত তেওঁলোকে ল'ৰা ছোৱালীৰ টিউশ্যনৰ ফিজ, স্কুলৰ ফিজ, গাড়ী ভাড়া সেইখিনি কমপ্লিট কৰে। দ্বিতীয়তে তেওঁলোকে কি কৰে, যাতে তেওঁলোকৰ ল'ৰা ছোৱালী নাইবা তেওঁলোকৰ মা দেউতাকৰ অসুখ হয় বুলি এককালীন সৰু আৰ্থিক এটা ৰাখে, যাতে তেওঁলোকৰ সেই অশান্তি হ'লে সেই টকাৰে তেওঁলোক চোৱা চিতা কৰিব পাৰে। আৰু যদিহে তেনেকুৱা কোনো সেই মাহত প্ৰব্লেম নহয়, সেই টকাৰে তেওঁলোকে অহা মাহত সমস্যাবোৰ সমাধান কৰে। আৰু ইঞ্চুৰেঞ্চ, হেল্থ ইঞ্চুৰেঞ্চ হওক বা নিজৰ পোষ্ট অফিচত RD হওক, সেইবোৰতো থোৱাৰ উপৰিও তেওঁলোকে সেইবোৰ মেইনটেইন কৰে। কিন্তু আমাৰ দৰমহা পাবলৈ আৰু 10 দিন আছেই। তোমালোকে যিবোৰ বাজেট বনোৱা নহয়, দেখিছোঁ মানুহ ভিক্ষাৰী হ'বলৈ আৰু বেছি দিন নালাগিব, গম পাইছা? এতিয়া বুজিলা নে কিবা বাৰু? হয় বাৰু, তুমি কোৱা কথাটো নোহোৱা নহয়। সঁচাকৈ এনেকৈ বুজি পালে নহয়, সকলো মানুহবোৰ দিনক দিনে আগবাঢ়িব পাৰিব আৰু নিজৰ সপোন পূৰা কৰিব পাৰিব। হয় দিয়া, তুমি কওঁতেহে মই ভাবিছোঁ কথাটো। এনেকৈ বুজি পালে ভাল লাগে। থেংক ইউ।